ভিডিঅ'টো একদম আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই আৰু এয়া দেখিছেনে এয়া হৈছে তেজপুৰ মেডিকেল যি আমাৰ ঘৰৰ আগত আছে তো দেখাই দিছোঁ অলপ আৰু আমি ক'ত আহি আছোঁ গম পাইছেনে আমি আহিছোঁ শিৱ মন্দিৰ যিহেতু আজি শাওনৰ লাষ্টৰ সোমবাৰ সেয়ে ভাইটিৰ লগত আহিছোঁ ভগৱানৰ ওচৰত মানে শিৱ বাবাৰ ওচৰত এগছি বন্তি দিবলৈ আৰু এয়া ধুনীয়াকৈ বন্তি দি ধূপ লগাই কৰি বাহিৰতে লগাইছোঁ আহিলে ভিতৰলৈ আহিছোঁ ভিতৰত আশীৰ্বাদ ল'বলৈ আৰু লিংগত গাখীৰ ঢালিবলৈ আহিছোঁ ভাইটি আৰু মই সি আকৌ মোক ধৰি থাকে গাইজ যিহেতু মানুহ বহুত আছে আৰু পিছলো অকণমান জেগাবিলাক এইফালে আকৌ খিচিৰি খোৱাত লাগিলোঁ দেই সি আকৌ খোৱা নাই ভাইটিয়ে তাৰ হেনো লাজ লাগে খিচিৰি খাই মেলি এইফালে আহিছোঁ ফটো দুখনমান উঠি লওঁ যিহেতু মন্দিৰলৈ আহিছোঁ ন ফটো নুঠিলেতো নহ'ব এইফালে ফটো উঠিলোঁ উঠি আৰু বেলেগ এটা ছাইডত গৈছোঁ তাতো উঠিছোঁ ভাইটিকো মাৰি দিছোঁ ময়ো মাৰিছোঁ আৰু আজি যিহেতু শাওনৰ লাষ্টৰ সোমবাৰ তো মানুহ বহুত বেছি হৈছে মন্দিৰত আৰু